তো হে গাইজ কি খবৰ আপোনালোকৰ গাইজ আজি বিয়া আছে ৰ'ব সেয়ে সেই মায়ে ৰাতিপুৱাৰ পৰা সেই ওলাই আছে বিয়াত যাবলৈ মোকো ক'লে যে তই যা যদি ওলাই ল সেয়ে ময়ো আৰু ৰখি নাথাকি 2 ছেকেণ্ডতে এই ওলাই ল'লোঁ ৰ'ব আকৌ ইভাগে আমাৰ আৰু গাড়ী অহাই নাই ৰ'ব মানে দাদাহঁতৰ গাড়ীখনতে যাম আমি ৰখি আছোঁ ৰ'ব মানে দাদাহঁতৰ গাড়ী মানে বৰমাহঁতক থ'ব গৈছে এতিয়া পিছে আমাৰ গাড়ীও আহি পালে আৰু ময়ো গাড়ীত বহি ল'লোঁ আৰু আমাৰ গাড়ীও গমন কৰিলে এতিয়া পিছে আৰু বিয়া ঘৰ নোপোৱালৈকে সেউজীয়া গছ গছনিবোৰে চাই যাব লাগিব এতিয়া পিছে বিয়া ঘৰ আহি পালোঁ ৰ'ব কিন্তু বিয়া ঘৰত বা অন্য কিবাত গ'লে বিয়াৰ ডেক'ৰেশ্যনবোৰত অলপ চকু যায় বাকী বিয়াৰ ডেক'ৰেশ্যনবোৰ ভালেই লাগিছে কিন্তু বিয়াৰ খানাটোৱে ঠিক নহ'ল গাইজ তো এতিয়া ঘৰলৈ আহিলোঁ ঘৰলৈ আহিয়ে এই ডাইৰেক্ট পথাৰলৈ গৈছোঁ মানে পথাৰত গৰু দৰাক দিয়া আছিল তাকে আনিবলৈ গৈছোঁ মায়ে গৰু আনিবলৈ আকৌ লগৰকেইটাৰ লগত ধান খাইছিল মায়ে এবাৰ মাতাৰ লগে লগে আহি গ'ল এতিয়া আজিলৈ মানে আছিল তো আপোনালোক